আজিৰ দিনটোত সঁচাকৈ মই বহুত ভাল পাইছোঁ। মানুহে যিখিনি সহায় জনাইছে মোক, যথেষ্ট পৰিমাণে মানুহে নিজে নিজে ওলাই আহিছে আৰু মোৰ লগত সংগ্ৰহ হৈছে আৰু মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। আজিৰ তাৰিখত বহুত শুভ দিন বুলি মই অনুভৱ কৰিছোঁ। মোৰ ৰাইজৰ দল আছে, AJP আছে, জাতীয় মানে কি কয় কংগ্ৰেছ আছে, CPM আছে, সকলো আমাৰ মিত্ৰজোঁট আছে আমাৰ লগত আৰু আমাৰ লগত সকলোৱে সহযোগ কৰিব বুলি আমি আশা কৰিছোঁ। মানসত কেনেকৈ আশাবাদী? মইতো বহুত আশাবাদী। তোমালোকে গমে পোৱা আমাৰ সমষ্টিত কেনেকুৱা এটা ঢৌ চলি আছে। নিশ্চয় আগবাঢ়ি যাম আৰু ৰাইজে সেইখিনি সহায় কৰিব বুলি মই আশাবাদী। প্ৰত্যাহ্বান বুলি ক'বলৈ হ'লে মই দ্বিতীয় লাইনত UPPLক ৰাখিছোঁ আৰু UPPL শক্তিশালী ৰূপত তেওঁলোকে প্ৰচাৰ আৰম্ভ কৰিছে যেতিয়া মই তেওঁলোকক নিশ্চয় প্ৰত্যাহ্বান হিচাপে মই নিজে গ্ৰহণ কৰি মই উইনাৰ হ'ম, সেইটো তেওঁলোকে দেখা পাব।